কি হল আপুনি মোক গৰম পানী ঢালি দিব দৰকাৰ পৰিলে ঢালি দিম ও এয়া ভাল মানুহৰ নমুনা চা তই মোক কিয় ইমান অশান্তি কৰিবলৈ লৈছ মণিমা ও 3000 টকা দিলে খেল খতম তোৰ গিৰিয়ে মাৰোৱাৰী পইচা বিচাৰিলে যে দিব লাগে অ দিব লাগিব চেনি চাহপাতৰ লগত তোকো সিজাই দিম কি হৈছে গৰম পানী সিজাই দিবলৈ ধৰিছে কোনে মই বোলো পাউডাৰ গাখীৰৰ গৰম পানী অকণমান দিলেহে চাহৰ ৰংটো ভাল হয় একেবাৰে মিছা কথা ছাৰ একেবাৰে মোক গৰম পানীৰ লগত সিজাই দিবলৈ ধৰিছে মণিমা ঐ কি মণিমা হে মই ঠিকেই ধৰিছিলো আপুনি যে ভিতৰত কিবা এটা গণ্ডগোল কৰি আছে একো কোৱা নাই তাৰ সেই ভুজিয়া টেমাকেইটা ঢুকি পোৱা নাই মই অকণমান তলফালৰ পৰা মিছা কথা ছাৰ মই আচাৰৰ ব্যৱসায়টোৰ কাৰণে টকা 3000 বিচাৰিছো তেখেতে আকৌ মোৰ মূৰটো চেপেটা কৰি দিবলৈ ধৰিছে আৰু গৰম পানী সিজাই দিবলৈ ধৰিছে মণিমা তুমি নিজৰ স্বামীক তোমাৰ একদম মনে মনে থাকক টকা 3000 দিলে কি হ'ব দুদিন আগত 5 এটা দিছো আৰু 3 এটা দিলেই যেনিবা কিবা হ'ব বৌয়ে কামতহে বিচাৰিছে অ সেইটোৱেটো এয়া চোৱাচোন ক'ত পইচা এইবোৰ ক'ত পইচা দেখিছে হ'ব ৰ'ব এইকেইটা পইচাৰ কাৰণে হাল্লা কৰি মৰিছে 3000 দিলে হ'ব লগ বৌ বহুত বহুত ধন্যবাদ ছাৰ আপুনি যে আমাৰ আৰ্থিক দুৰৱস্থাটো বুজি পালে মই আপোনাৰ একো আৰ্থিক দুৰৱস্থা বুজি পোৱা নাই এই পইচাটো মই আপোনাক ধাৰত দিছো আপোনাৰ দৰমহা হলে মই কাটি লম আহিছো মই ধাৰ চাৰ মাৰিবলৈ নাই কোনে মাৰিব বাপৰৰ ভেটি মাটি বেছি দে অ ছাৰ চাহকাপ খাই নগ'লে ছাৰ ছাৰ চাহ ভাগ্য ভাল থানাৰ খবৰ লোৱা নাই মোৰ খবৰ ল'বলৈহে ফোন কৰিছো এই ছাৰৰ ঘৰতে সন্ধ্যাকে গোসাঁই ঘৰলৈ বুট মাহ কেইটামান আগবঢ়াইছে মই সেই পুথিখন পঢ়ি দিব লাগে সঁচা না নাম্বাৰটো আছে ডিজিপি ছাৰক ফোন কৰ নালকে দে বিশ্বাস কৰিছো দে মই অ' কেকে ছাৰ চাওকচোন এই ল'ৰাটো এটিএমত গৈ কি কৰিছেগে কি হ'ল ছাৰ এই ল'ৰাটোৱে এটিএম মেচিনত লাঠিডাল ভৰাই মেচিনটো বেয়া কৰিব খুজিছিল কিয় কৰ এইবোৰ মই লাঠিডাল যে ভৰাই দিছো পইচাটো ওলাইছে ঘেৰকে শব্দ এটাহে ওলাইছে চা অ মোহন এই লাঠি দি পইচা ওলোৱা আইডিয়াটো কোনে দিছে তক চৰ লাগে মই তোক এইবোৰ আইডিয়া দিছিলো সেইবোৰ আমাৰ ৰাজহুৱা সম্পত্তি আমি প্ৰত্যেকে সেইবোৰ ভালকে ৰাখিব লাগিব আপুনি বেয়া নাপাব ই থানাৰে ল'ৰা। বাৰু ছাৰ অ কেকে এই পচা বুদ্ধিবিলাক এই সৰু ল'ৰা কিয় দিয়া তই নজনা নুশুনাকে কথা নকবি ডিজিপি ছাৰ ঘৰলৈ যাবৰ সময় হৈছে চৰি পুতুককে ওলাই গেল বেয়া নাপাবি ভাইদে দুচৰমান দিয়া নাই নে গোটেই বাটটো 400 মান মাৰিছে বিখোৱা নাই বিষৰ টেবলেট দুটা আছে না আগতে মাৰিয়ে লৈছে কিমান ভাল পাওঁ দেখিলি পইচা কিন্তু পইচাটো কেনেকৈ ওলাই মোক কৈ দিয়কচোন একাউণ্ট এটা খুলিব লাগিব সেইটো ক'ত পাইছা বেংকত মানে তই যে কষ্ট কৰিছ পইচা অলপ উপাৰ্জন কৰিলি সেই পইচাখিনি বেংকত থব লাগিব থৈ সেইখিনি এটিএমলৈ আহিব এটিএমৰ পৰা আমি উলিয়াব লাগিব কাৰ্ড দিব বুজিছনে নাই আৰু অকণ ভালকে বুজাই দিয়কচোন মানে ধৰি লওঁ মই চাকৰি এটা কৰি আছো মোকতো চৰকাৰে পইচা দিছে থানাখন ধৰি ল তই বেংক হ'ল ইয়াত মই পইচাটো থৈ দিলো থৈছে কিন্তু মইতো বেংকৰ পৰা গৈ উলিয়াব নোৱাৰো কাৰণ মই ব্যস্ত থাকো এতিয়া কথাটো হ'ল এফালে এইটো ধৰি ল তই এটিএম এইটো কি থানা বেংক বেংক তই ধৰি ল পইচাটো মই পইচা ধৰি ল আচ্ছা মই পুলিচৰ চাকৰি কৰো মই পইচা পালো মই বেংকত ৰাখি দিলো তোক মই যাব নোৱাৰো মই ডিউটিত ব্যস্ত মানুহ বেংকৰ মানুহে কি কৰিলে তোক নি পেলাই এটিএমত থৈ দিলে তই সোমাই দে এয়া মই এটিএমত সোমালো চা সোমালি মোৰ মন গ'লে মই তোক উলিয়াই আনিম যিহেতু মোক পইচা লাগে তই কি মই পইচা তই 500 টকা এক ছেকেণ্ড এয়া কি কৈ আছা পইচাটো ভালকে ৰাখিব লাগিব কোনোবাই যদি চুৰ কৰি লৈ যায় এটিএম এটিএম কাৰ্ডখন আনিলো নহয় এইখন ধৰ তই এটিএম কাৰ্ড মই চুৱেপ কৰিলো এতিয়া চাবি পইচাটো কেনেকে ওলাই যায় দেই তই ওলাই আহিবি মানে এটিএম খনে কাম কৰা নাই দেখোন পইচা বহুত গৰম লাগিছে চা ৰ ঠাণ্ডা পাবি ৰ সেইবিলাক ফুটা দিছে নহয় পইচাবোৰ হাৱা দি থাকিব বেগেতে কাঠখন মাৰি এইখন বেংকত ঘূৰাই দিব লাগিব এইখন এটিএমৰ ভেলিডিটিয়ে গ'ল